কেন্দ্ৰৰ শান্তি চুক্তি স্বাক্ষৰ কৰি অহাৰ পিছত ছয়কোৰপন্থী সংগঠনৰ নেতৃত্বৰ পোনপ্ৰথমবাৰ সংবাদমেল। শান্তি চুক্তিক লৈ পাৰ্বত্য জিলাখনৰ কেইবাটাও প্ৰান্তত প্ৰতিবাদৰ জুই। পৰিষদৰ হামৰেনস্থিত সচিবালয় গেটৰ সন্মুখত চুক্তিৰ কপি দাহ কৰে কায়াই। KFA সভাপতি তথা 24+ সংগঠনৰ আহ্বায়ক অবিনাশ ৰংহাঙক বিনা চৰ্তে জেলৰ পৰা মুক্তিৰ দাবী 24+ সংগঠনৰ KFAৰ সংবাদমেল। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ। কেন্দ্ৰই শান্তি চুক্তি স্বাক্ষৰ কৰি অহাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ডিফুৰ কাছাৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত সাংবাদিকৰে মিলিত হয় ছয়কোৰপন্থীৰ সংগঠনৰ নেতৃত্বই। শান্তি চুক্তি স্বাক্ষৰ কৰি আহি গুৱাহাটী বিমানবন্দৰৰ পৰা কাৰ্বি ভূমিৰ ঠায়ে ঠায়ে অভিবাদন গ্ৰহণ কৰি আহি ছয়কোৰপন্থী সংগঠনৰ বিষয়ববীয়াসকল যোৱাকালি উপস্থিত হয় ডিফুত আহি পোৱাৰ পিছৰে পৰা পোনপ্ৰথমবাৰৰ বাবে সংগঠনকেইটিৰ বিষয়ববীয়াসকলে মিলিত হয় এক সংবাদমেলত পাৰ্বত্য জিলা কাৰ্বি আংলং ডিমা হাছাওৰ উন্নয়নৰ কামনাৰে KLNLF, KPLT, PDCK, UPLA আদি 6 সংগঠনে মূল সুঁতিলৈ আহি কেন্দ্ৰৰ ৰাজ্য চৰকাৰে শান্তিৰ চুক্তিত বহাৰ কথা উল্লেখ কৰে। শান্তিৰ চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে কেন্দ্ৰৰ কেইবাজন আগশাৰীৰ মন্ত্ৰী তথা সচিবৰে বিভিন্ন লানি আলোচনা হোৱাৰ কথা ব্যক্ত কৰে। সংবাদমেলত ছয়কোৰপন্থী সংগঠনৰ মাজত PDCKৰ নেতা সংবিজিত 4 ছেপ্টেম্বৰত উপস্থিত নথকাৰ কথা ব্যক্ত কৰে সংগঠনকেইটিৰ নেতৃত্বই। বহুতখিনি মানুহ এই একলে ৱেলকাম কৰিছে। সেই ৱেলকাম কৰা সময়ত প্ৰায়খিনি আমি ৰাইজৰ পৰা আমি ভালেই সংখ্যক তেওঁলোকে যি প্ৰতি তেওঁলোকৰ যি চিন্তাধাৰা তেওঁলোকে মনোভাৱ আমি ল'ব পাইছোঁ। আমি সুখী হৈছোঁ আৰু ইয়াৰ মাজতে সোমাই পৰিছে দুই এটা সংগঠনে এই একৰৰ ক্ষেত্ৰত অসন্তুষ্টি প্ৰকাশ কৰা আৰু ডিছছেটিছফেকশ্যন তেনেকুৱা প্ৰকাশ কৰা আমি পাইছোঁ। এই কথালৈ আমি এইটো মন কৰিব লগা কথা নহয় বুলি নকওঁ, আছে দুই এটা, কিন্তু তেওঁলোকক আমি এইটো কওঁ যাতে সেই একৰৰ বিষয়লৈ তেওঁলোকে যাতে ভুল ভ্ৰান্তি যাতে বেছিকৈ লৈ নানে। তেওঁলোকে নিজস্ব পলিটিকেল লাভালাভৰ কাৰণে লৈ সেই একৰৰ ভিতৰত সোমাই লৈ বেয়া ভ্ৰান্তি কৰা বা ভুল পথেৰে কিবা কোনোবা উচতনি দিয়া এই যাতে তেওঁলোকে নকৰে। যিখিনি তেওঁলোকে ডিছছেটিছফেকশ্যন আছে, যি অসন্তুষ্টি যিকেইটা পাৰ্টি বা ব্যক্তিগত তেওঁলোকে আছে বা ইণ্টেলেক্টুৱেল প্ৰায়খিনি আছে তেওঁলোকে যাতে সেইটো নকৰে। আমি ভাবিছোঁ যিমান একত আমি কিবা ভিতৰত ভোট কৰিছে বা একতৰ ভিতৰত যিমান ক্লজ আছে দফা আছে সেই দফাত আমি ভাবিছোঁ কাৰ্বি আংলং আৰু কাৰ্বি আংলং ৰাইজৰ কাৰণে যে সেইটো বেয়া হ'ব বা ধ্বংস হ'ব সেইলৈ একত নহয় বুলি আমি আশা কৰিছোঁ। আনহাতে শান্তি চুক্তিক লৈ জিলাখনৰ কেইবাটাও দল সংগঠনে প্ৰতিবাদ তথা অসন্তুষ্ট প্ৰকাশ কৰাৰ সন্দৰ্ভত সংগঠনকেইটিৰ নেতৃত্ব ৰিজাক ডেৰাই এই ধৰণৰ বাতাবৰণ সৃষ্টি মূলতে APSLCৰ নেতা JI কাথাৰ দোষাৰোপ কৰি এইদৰে মন্তব্য কৰে। কিছুমান যুৱক যুৱতীক তেখেত প্ৰলোভিত কৰি তেওঁলোকৰ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এইখিনি কাৰ্যত লিপ্ত কৰোৱাইছে বুলিহে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ। আৰু তেখেতক অতি শীঘ্ৰে ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত পৰিষদে আইনী ব্যৱস্থা ল'ব লাগে বুলি আমি এই সংবাদমেলৰ যোগেদি আমি ক'ব বিচাৰোঁ। প্ৰতিটো পদক্ষেপতে তেখেত বিভ্ৰান্তিমূলক মন্তব্য দিয়ে, প্ৰৰোচনামূলক মন্তব্য দিয়ে আৰু ইয়াৰ উপৰিও তেখেতক ভাৰত বিৰোধী বুলিয়ে কওঁ। কাৰণ ভাৰত চৰকাৰ, অসম চৰকাৰ, কাৰ্বি আংলং স্বায়ত্ত পৰিষদ আৰু 6টা বিৰোধী সংস্থাৰ মাজত ইমান ধুনীয়াকৈ এটা চুক্তি সম্পন্ন হৈ গৈছে। সেই চুক্তিখনক যদি বিৰোধিতা কৰিছে তেখেতৰ নেতৃত্বত, তেখেত ভাৰত বিৰোধী, ভাৰতৰ সংবিধানৰ বিৰোধী, শান্তিৰ বিৰোধী, উন্নয়নৰ বিৰোধী বুলি কওঁ। সেইকাৰণে তেখেত অতি শীঘ্ৰে মানসিকভাৱে তেখেত দুৰ্বল হৈ পৰিছে, ভুগি পৰিছে। তেখেতে মানসিক ডক্টৰৰ এজন চিকিৎসকৰ ওচৰত যাবলৈ পৰামৰ্শ দিছোঁ। কিয়নো
আজি নন এক্সিষ্টেণ্ট কোনো ধৰণৰ অস্তিত্বহীন নথকা আজি APSLC নামৰ দলে আজি ইয়াত বিভিন্ন ধৰণৰ আমাৰ চুক্তিখনত তেওঁলোকে বিৰোধিতা কৰি আহিছে। ষ্টেফান ডেনৰ ৰিপৰ্ট কাট নিউজ। নতুন দিল্লীত 6 কেন্দ্ৰই স্বাক্ষৰ হোৱা শান্তি চুক্তিয়ে ক্ৰমাৎ পৰিস্থিতি উত্তপ্ত কৰিছে। পাৰ্বত্য জিলাৰ কেইবাটাও প্ৰান্তত শান্তি চুক্তিৰ প্ৰতি তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি কাৰ্বি আংলং ইউথ এছ'চিয়েশ্যন চমুকৈ কায়াই দাহন কৰে শান্তি চুক্তিৰ কপি। শান্তি চুক্তিৰ প্ৰতি অসন্তুষ্টি প্ৰদৰ্শন কৰি কায়ে হামৰেনস্থিত কাৰ্বি সাহিত্য পৰিষদৰ সচিবালয় গেটৰ সন্মুখত চুক্তিৰ কপি দাহ কৰে। শান্তিৰ চুক্তিত উল্লেখ থকা কাৰ্বি সাহিত্য পৰিষদৰ নিৰ্বাচনত 10টা আসনত ঘনা কাৰ্বিৰ কাৰণে সংৰক্ষিত কৰা বিষয়টোৰ সন্দৰ্ভত তীব্ৰ কোনো একমত নহয় বুলি ব্যক্ত কৰি ইয়াৰে প্ৰতিবাদত কায়াই এইদৰে দাহ কৰে চুক্তিৰ কপি। হামৰেনৰ পৰা সুন্দৰ ৰিপৰ্ট কাট নিউজ। Memorandum kipidang lohan po Delhi daman dak penadak kampachong un. Lasi alang tum laso bangso peace accord ke chokche po jone sila kapre katuma alam sita me awes res oha tum han non immediate release nangi yang si immediate release pipe pulong tang te pinipena bang komasi alang than case kipima pinipena bang balang than release pinang po immediate release pipe pulong tang te kerang jilang arni ke nitum Karbing Youth Association ben sita me kai kita ham phangasong dan chelang si isie angkleng dosi labangso puthake chesong anso se chesong paklang thui jong si non la BJP sarkar to masi labangso alam si tamen arju jela pen ke tim Karbing Long chief ke responsibility and back nahi alang ke tim Karbing Long achieve komalo alang li las bangso ar puchi and back nang ji athe Karbi Anglong ayut atumahwana future non amat pajut koklemri labangso 10% reservation along kopisi ka phere me menaya son pulatang de la hello ka phere me meya son abangke non pinipena 30 years anke thang the laso along ajada ka siksa kabe sita me 30 years philo pulatang de hala 10 seat reservation along kala tumtal anso senang chan bombo man ke morni sigla tumta CM nang chodai dak hala tum CM nang choddet lo pulatang te alang tum ke hala so ke sar pon ke doba ma tum ke kachari bom tum ke alang te hala so ke sar paso mara tum career ke nola bang so pise card long si pajut kyang dutlo mata aso mara to handa si pasu side dalo pusinili jongoni কেফে সভাপতি তথা 24+ সংগঠনৰ আহ্বায়ক অবিনাশ ৰংহাঙক গ্ৰেপ্তাৰক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠনৰ মাজত। টিফু আৰক্ষীৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা 24+ সংগঠনৰ নেতা অবিনাশ ৰংহাঙক বিনা চৰ্তে মুক্তি দাবী তুলিছে 24+ সংগঠনে। 24+ সংগঠনৰ মুখ্য আহ্বায়কে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে দিল্লীত ইতিমধ্যে 6 সংগঠনৰে স্বাক্ষৰ হোৱা শান্তি চুক্তি 246 ক সন্দৰ্ভত একো উল্লেখ নথকা প্ৰতিবাদ কৰি সংবাদমেল অনুষ্ঠিত কৰাটো গণতান্ত্ৰিক দেশ এখনত দুখনীয়া হ'ব নোৱাৰে। জিলাবাসীৰ অদূৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদ সাব্যস্ত কৰি নি ইতিমধ্যে জেলত ৰখা নেতাগৰাকী বিনা চৰ্তে মুক্তি দিব লাগে। Avinas Ronghang alang lipan aron ripen alang lipan bank check democratic aron ating pen statement kipi ajoine pen alang lipan hemkang sam bank chok abang nitum ningduk lo lapen ke la soputhak nilitum hin pen kachung ningri Karbing Anglong Autonomous Council atum aphan prapjin pen hanga condition abepin pen alang lipan lunangji athe democratic aron along Ladakh aron ateng pen kachesong along statement ki pipen press meet ki pipen ke lason aron re karbok thaba bang tum chichak che lapen ke laso putha kadobe Karbing Anglong rata RDN nangji lapen ke nilitum aron karkan lason kali atheng itum aron ateng pen sikha constitutional of upima ke do hala sikha hala so teng pen bulutate Karbing Anglong Autonomous Council ke शिक्षिदुल कुसी पारलो कोलो शिक्षिदुल कपारलो के कुपी पोसी कपारलो लाके लो मसुफान किराय दिन सीता में नॉन एकॉर्डलो लाब्दोनलो लासोन सिकेतो जे लद्दाख बांके कपरे का खाए तुम फंता इनपुपन लांगा बांके नितुम चिच्चा होके लसी लसो पुथा
katu beta dia nanti laso putat katu beta labdi cipinai laso putat prabjin ben ilitung pan susai kacit sama mede tat patur nanti. আনহাতে অবিনাশ ৰংহাঙৰ গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰি KFA নেতাসকলেও সংবাদমেল আয়োজন কৰি শান্তি চুক্তিক মানি ল'ব নোৱাৰা কথা ব্যক্ত কৰে। Nili isi non ke nili theklong daklo chechar daklo nil tu ngai phu Avinas Ronghang aphan CEM Turam Ronghang personnel kacelangan edu personnel lang tung jungjung kacelangan edu ko kajoni si Avinas Ronghang nil tu ngai phu han ne poncho 24 plus pen black member majong na ne pon pe nil tu ngai phu si ne poncho lake nili directly pudarji lake personnel attack athe pinani ni thelong lablo Facebook long senon se jui phun phan mane bang lo sang kene video nani claim lo once tame press meet ke dolong alam ben na jet ke jang ke hangang sam do ke nili tum president mai phui no de asalam sin ka juji pu nili ka chuning ri pa jok noi la sang do plan nili phone call hari nili si ila islam se ka juji pu se nili phone call tu same nili phan thak de lo asi non ta nili kudaji ti close on le bi kong ti close on le bi kong nili tum keng khupatong nili tum keng khupatong ta the nili tum ke chok chele he claim ali 24 plus pen up to me dik press meet ido ke chok chele claim ali rat phan ke matha si claim rat sung de na mo phi sung de ji busi 24 plus pen la pen nitom president mai phulon tum niltum farmers song summit 24 plus song don veglo athe niltum 24 plus song don ke claim rat phan si claim binom siltum chi jog no lo la kan tumi dik summit tum rat phan matha mo phi sung de pu matha sintum claim lo ষষ্ঠ অনুসূচীৰ হিতৰ বিপৰীতে হোৱা বাবে কাৰ্বি ৰাইজৰ বৃহত্তৰ স্বাৰ্থত 24 সংগঠনেৰে মিলি সংবাদমেলত মিলিত অসন্তুষ্ট প্ৰদৰ্শন কৰিছিল KFA সভাপতি অবিনাশ ৰংহাঙে। সংবাদমেল জৰিয়তে KFA নেতৃত্বই ব্যক্ত কৰে যে কেৱল ব্যক্তিগত কাৰণতে KFA সভাপতিগৰাকীক এইদৰে গ্ৰেপ্তাৰ কৰোৱা হৈছে। মুঠতে শান্তি চুক্তি প্ৰসংগক লৈ কি হ'ব অদূৰ ভৱিষ্যতে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সমস্যা সমাজে বিৰতিৰ Isan Motors authorized dealer of Royal Enfield. Want to get your Royal Enfield at home but not sure where to find a perfect dealer? Well, Isan Motors authorized dealer now at Ronkelan near Don Bosco School, Difu 782460 Assam, where you will find dealer that you can trust. Also, you can visit a branch now at Ward number 2 near CCI Limited Dimapur Road, NH39 Chandrapur Bukazan 782480 Karbi Anglong Assam. For on sale, call 7896169021. Of service, you can call 7896169017. So hurry, get your own roll and Choral hoy pokchokor jinjin ta nangna. Igar koi bong manai wang sarak thane pokchokor ong. Kopi po no bong. Pipolote. Igar koi ni pokchokor elo timen men do nang nam bidam thani chicha kon elo. Ajo porto lo ke bong. Pharmacy jingkira po bunan ke. Dam lang lang no hi kilong bang puji mini. Pokchokor dawai nang pidun tha. Lada katok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahan lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humring non. Anso se kachini jiapan aber kipia number along humring tame.
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত 7 ছেপ্টেম্বৰ এই দিনটোতে পৃথক ৰাজ্যৰ দাবী আন্দোলন গঢ়িবলৈ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাক লৈ গঠন কৰা হৈছিল কাঞ্চাছ নিগম সংগঠনটোৰ ৩৬ সংখ্যক বৰ্ষপতি সংগঠনটোৰ নিজা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান কাৰ্যসূচী মতে পুৱা সংগঠনৰ পতাকা উত্তোলন শ্বহীদ দৰ্পণ অনুষ্ঠানেৰে শুভাৰম্ভ কৰা হয় ৩৬ সংখ্যক বৰ্ষপতি অনুষ্ঠান পৰৱৰ্তী সময়ত কাঞ্চাছ নিগমৰ সভাপতি অজিত টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভাত আন বিষয়ৰ ওপৰত চৰ্চা কৰাৰ লগতে জিলাবাসীৰ বৃহত্তৰ স্বাৰ্থত ভাৰতীয় সংবিধানৰ ২৪৬ কাৰ্যকৰীৰ বাবে সংগ্ৰাম চলাই যোৱাৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে উল্লেখ্য যে ৩৬ সংখ্যক বৰ্ষপতি অনুষ্ঠানত কাৰ্বি আদৰবাৰৰ সভাপতি মংগল সিং পি সম্পাদক সোমনাথ টেৰাং কাৰ্চাৰ সভানেত্ৰী সম্পাদিকা ক্ৰমে কুংৰি টিমুং পি আৰু পিনা টেৰাং পি প্ৰমুখ্য কাৰ্বি আদৰবাৰ তথা কাঞ্চাছ নিগমৰ ভালেসংখ্যক গণ্যমান্য নেতা তথা বিষয়ববীয়াসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ Itu continue pada pimpinan sehingga lebih halas otonomas state ke hangalong nilai kumalong otonomas state yang kamalong bang pakai parti bang pakai song bang pak militer nilai kumlong nang cohai dulu nilai kumalong eklam atau dan eklam dulu as per example Islam pehlo je nilai kumakut pehlo je otonomas state amen pen dili ke dorang cenglo anggar sa ke dorang cenglo nilai tuma hodelo central government home ministry pen formally ne tuma letana pen top dolo central home ministry lo pen top kata ini dolo central secretariat pen nilai tuma kata ini top dolo akola sora tak central pen state home minister tak nang toilo akola pen non nilai tuma na pia bang kene council pen resolution pa elong lo kon master putak Assam government pen clearance lo akola sora tak Parliament long private member bila bani to introduce long. La sinele tuma invent dak council pension long. Ha parliament long an bang kenele tum otonomas sera complaint long lo. La sinigarong la pen unji kusi ma. প্ৰশাসনৰ নিৰ্দেশনাক লৈ ক্ষোভিত ট্ৰাক মালিক সন্থা পোকাজান নগৰৰ মাজেৰে পাৰ্টন কৰি অধিক বুজাই কঢ়িয়াব নোৱাৰিব বুলি অলপতে জাৰি কৰা প্ৰশাসনৰ কৰ্ষা নিৰ্দেশনাৰ প্ৰতি জাঙুৰ খাই উঠিছে ট্ৰাক মালিক সন্থা ট্ৰাক মালিক সন্থাৰ মতে এখন ট্ৰাকৰ ন্যূনতম ওজন 7 পৰা 8 টন আৰু যাৰ পৰিপ্ৰেক্ষিতত মাত্ৰ 4 টন বোজাহে কঢ়িয়াব পাৰিব বোলা কথা এইদৰে স্বাভাৱিকতে জাঙুৰ খাই উঠিছে ট্ৰাক মালিক সন্থা এনে হ'লে ট্ৰাক মালিকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব এই নিৰ্দেশনাৰ মতে কাৰ্যকৰী কৰিলে বজাৰত আলু পিঁয়াজকে ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাব মাত্ৰ 4 টনৰ ওজনৰ আলু পিঁয়াজ কঢ়িয়ালে তীব্ৰ লোকচানৰ সন্মুখীন হ'ব ট্ৰাক মালিক সন্থাৰ এই নিৰ্দেশনাৰ পিছতে 4 দিন ধৰি কোনো ধৰণৰ কাম উপলব্ধ হোৱা নাই ফলত ভোকে পিয়াহে দিন কটাইছে ট্ৰাক কৰ্মচাৰীসকল শেহতীয়াকৈ পোকাজানৰ ট্ৰাক মালিক আৰু ট্ৰাকৰ কৰ্মচাৰীসকলে মিলি সেই এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ करे। सर हम लोग भूखा मर जाएंगे। यहाँ पर जो है रेख में हम लोग कमा करके खाते हैं और जैसे बच्चे को प्रतिपाल करते हैं, दुख बीमार जो भी होता है वही पैसे से कमा करके हम लोग जैसे सब कुछ करते हैं। हम लोग का कोई माटी बाड़ी नहीं है, मजदूर क्लास का है, मजदूरी करने वाले बस्ता बुक करके 2 रुपया हम लोग कमा करके उसी से चलते हैं। और हमारे लेबर भाई जितना है सभी जो है कोई ऐसे किसी का पास माटी बाड़ी नहीं है, सब कमा करके खाने वाला है, सब मजदूरी करने वाला है। तभी जैसे कि ऐसे जितने जैसे मैंने कि हम लोग का जैसे मैंने कि जो भी मालिक है यहाँ का बड़े बड़े जैसे कि ऐसे साहब लोग हैं, सब कोई के से निवेदन है जो हम लोग का मजदूर का जो है काम को खोल दिया जाए सर। हम लोग का जैसे पेट पर लात लग गया, 4 दिन से बैठे हुए हैं सर, काम को खोल करके हम लोग का काम दिया जाए। আমি 28 তারিখের একটা অর্ডার কপি 31 তারিখ যে রিলিজ হয়েছে 1 তারিখ আমি পালোঁ। 3 তারিখ আমি যেতিয়া ৰেক আহিছে তেতিয়া আমি গম পালোঁ যে 12 টনৰ বেছি গাড়ী আজিৰ পৰা চলাবলৈ নিদিয়ে। আমি ভাবিছোঁ একটা আমাক প্ৰতি অৰ্ডাৰ দিছে, কিবা এটা আলোচনা হ'ব, আলোচনা হোৱাৰ পিছতে কিবা একটা সিদ্ধান্ত আহিম কেনেকুৱা কি, কিন্তু সেইটো আমি সময় পোৱা নাই, চলাবলৈ নিদিয়ে। 12 টনৰ ওপৰ মাল গাড়ী চলাবলৈ নিদিয়ে, ইনক্লুডিং গুডছ। আপোনালোকে জানে এটা গাড়ীৰ ওজন 6 চকীয়া 7 টন 8 টন, 12 চকীয়া গাড়ী 11 টন 11.5 টন, 14 চকাৰ গাড়ী এবাৰ 12 টন।
তাহলে আমি কি চলাম তাহলে ৰেকটো বন্ধ কৰি দিলে ভাল ৰাস্তা আগতে বেয়া আছিল তেতিয়া আমাৰ কন্ট্ৰাক্টৰবিলাকে সাইড গ্ৰেভেল পেলাই ৰাস্তা বনাইছে এতিয়া যদি ৰাস্তা তেনেকুৱা বেয়া যদি থাকে তাহলে আমাৰ ৰেকটো ইয়াতে লগাব নালাগিছিল আজি যদি ঠিক আছে আমি ৰেক নলগাও বেলেগ জায়গায় ৰেক লগাব 12 টনৰবোৰ যেতিয়া গাড়ী নচলিব তেতিয়া আমাৰ কেঁচামাল কেনেকৈ আহিব বোকাজান বজাৰে কেঁচামাল যদি না আহে আপোনাৰ আলু পিঁয়াজ অলৰেডি 2 টাকা বাঢ়িছে কেজিত আৰু বাঢ়িব ক'ত আনলোড কৰিব আবার ক'ত লোডিং কৰিব লিভাৰবিলাক ক'ত পাব আজি এইটো ৰেক লৈ আপোনাৰ মিনিমাম 200 পৰা 250 লেবাৰ ইয়াতে কাম কৰি আছে তাৰ বিকল্প যে চৰকাৰী যেটো ব্যৱস্থা আছে বিদিনছে তেওঁলোকে কৰিব পাৰে আমাৰ তাতে আপত্তি নাই কিন্তু আমি আন্ডাৰলোড গাড়ী চলাম প্ৰশাসনে এটা কেচকীয়া গাড়ী সোমাব পাৰিব বুলি আপোনালোকক কৈছে প্ৰশাসনৰ কেচকীয়া নহয় নট এক্সিড 12 টন 12 টনৰ বেছি আপুনি মানে সোমাব নোৱাৰে মানে কোনো হেৰি নাই 6 চকীয়া 10 চকীয়া বুলি নহয় 12 টন বোকাজানৰ পৰা বিষ্ণু দেশে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ